সৰু ডাঙৰ দাদা আইতা পেহা পেহী খুৰা খুৰী সকলো ফ্ৰী আছো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ পিছত বহুত দিনৰ পিছত মই যেতিয়া ললো দাখনে লৈ আজি আকৌ পাহাৰৰ মাজত আৰু ধামাকেদাৰ ব্লগ হ'ব গৈছে আনকমন কিবা এটা অকমান সেই ভিডিও চাই থাকো এতিয়া গম পাব আনকমন কি হ'ব গৈছে বসিলে দেখাই দিছো আৰু মাটি কল এইটোত মানে আজি অকমান কিবা আমলে দিলে ইয়াক প্ৰথম ভাল লোকেশ্যন এটা বিচাৰি লওঁ আমি এতিয়া হেৰি লোকেশ্যনটো পাই গ'লো এইপিনে চৌকা বনাই আছে আৰু এইটো লোকেশ্যনটো মানে অলপ গাঁত টাইপৰ এডোখৰ খাই ভাল লাগিব ডাৱৰীয়া বতৰ ন মানে ইমান ভিতৰলৈ নাযাওঁ সেইকাৰণে পিছত আমাৰ কাৰণে দিগদাৰ হৈ যাব মুকলি একো বন চন নাই ইমান বোকা চোকা নাই আল্টিমেট আৰু ভিডিঅ'টো আজি পূৰা একদম পূৰা আল্টিমেট হ'ব মানে আৰু এক্সপিৰিয়েঞ্চ আমাৰ আজি ফাৰ্ষ্ট টাইম হ'ব এনেকৈ যেনেকৈ যি কৰিম মানে আজি আগতে কৰি পোৱা নাই বুলি ভাবিছোঁ চৌকাটো বনাই হৈ গ'ল ইয়াৰ কাৰণে তাৰপিছত এতিয়া আমি যাওঁ বাঁহৰ চুঙা কাটিবৰ কাৰণে যাওঁ আমি আদিত্য মই বাঁহ চুঙা বিচাৰিবৰ কাৰণে আৰু নগা জ্বলাব জুই এতিয়া আমি যাওঁ কলটো ধুবলৈ কাৰণে আৰু বাঁহ চুঙা আনিবৰ কাৰণে নগা কাম আছে ইয়াত জুই জ্বলাবৰ কাৰণে আমলে বাম্পাৰ দিছে খালি বাম্পাৰ আমলে আছে ইয়াত আদিত্য গৈ আছে আগত পিছে পিছে মই এইপিনে অলপ পানী বৈ অহা টাইপৰ আছে মানে তাত কলটো ধুই লওঁগৈ আৰু য'ত খানা বনাম তাৰ পানী চানী চব এইটোৱে ইউজ কৰিব লাগিব হাতী গোবৰ ই ধুই আছে পূৰা হেৰি টেকেলি আমাৰ ভাগৰ হৈ গ'ল চুঙাত মানে চুঙা চৰি চুঙা নহয় আমাৰ হৈ গ'ল টেকেলিটো ধোৱা চেণ্ডেল থাকিছে তাৰ আমাৰ টেকেলি ধোৱা হৈ গ'ল এই টেকেলিটো তাত থওঁ জেগাত তাৰপিছত যাওঁ সিটো চাইডে বাঁহটো বিচাৰিবৰ কাৰণে মানে চুঙাটো বিচাৰিবৰ কাৰণে এডাল পাইছোঁ যেনে তেনে মানে এইপিনে পাইছিলোঁ হা এইডাল ভাল হ'ল দিন খালি কি হ'ল এইকেইডাল মানে একদম পূৰা মাজত এইকেইটা যাবই নোৱাৰিলোঁ কেনেকৈ যাম চক ওপৰত কাটিবগৈ লাগিব আমিতো তাৰ যে নহয় সেইকাৰণে ইয়াত গুৰিডাল পাইছোঁ এডাল চাওঁ কমান জোৰ লগাকে অঁ দে দাখন মই ধৰি দিওঁ বঢ়িয়া আহিছে কমন আমি কলৰ ধুই আনিলোঁ বাঁহ চাহ লৈ আহিলোঁগৈ ইয়াক এটা কাম দিছিলোঁ এই পগলাটোক জুইটো জ্বলাবলৈ সেইটো জ্বলাব নোৱাৰিলে নুমাই পঠিয়াই দিলে বাকী এইপিনে চুঙা বনাই আছে ই ধুব যাব তাৰপিছত জুই জ্বলাম সিজাম খাম তাৰপিছত আৰু এটা কথা সেই মানে আমি যেতিয়া আহিছিলোঁ ন এইপিনে তেতিয়া ৰিজৰ্ট এখন দেখিছিলোঁ একদম মজা মানে তাত সোমাম চাম মানে কি আছে নতুনকৈ খুলিছে এতিয়া হৈ গ'ল কথা এটা অঁ হিলিছে অলপ মানে হেৰি যোনডাল বাঁহ আনিছোঁ সেইডাল বাঁহ নহ'ব পৌৱা ওলালে এতিয়া যাওঁ আকৌ বেলেগ পিনে মানে যোনপিনে আগতে প্ৰথমবাৰ আহিছিলোঁ এই নামোতে কেনেকৈ নামো ঐ এতিয়া যোনপিনে মানে যোনডাল মানে প্ৰথম আহিছিলোঁ যে প্ৰথম পিনে নদীখন পিনে সেইটো চাইডে গৈ এইপিনে যাম এতিয়া প্ৰথম এনেকৈ চিধা গৈছিলোঁ এতিয়া এনেকৈ যাম আমি আৰু যোনডোখৰ আছোঁ ন পূৰা চব পিনে হাতী গোবৰ পৰি আছে অকল আনকি যোনডোখৰ আমি হেৰি চেৰি বনাইছোঁ নে এইটো কি বুলি কয় মানে য'ত জুই কোৱা জ্বলাইছোঁ নে তাতো পূৰা হেৰিয়ে আহিলা আমনে টিকাতে কামছে এইবোৰ চাওক এইবোৰ হাতী কাগবাৰ অকল গ'লি ঐ অঁ আছ এইডাল পাই গ'লোঁ এতিয়া আকৌ এডাল বাঁহ এডাল হৈ যাব ন মানে নেচাৰৰ জেগাত যদি ভিডিঅ' বনাওঁ ন তেতিয়া মনটো অলপ ভাল লাগি থাকে আজি চালি ৰ'দ দিয়া আৰু মজা লাগি থাকে খালি এতিয়া অকণমান ডাৱৰীয়া বতৰ আশা কৰোঁ বৰষুণটো নিদিয়ে বতৰটো এনেকুৱাই থাকক বৰষুণ দিলে হয় আৰু লিখাব লাগিব এইখিনি মানে পূৰা ভালকৈ ভাজি ল'ব লাগিব ন প্ৰথম নিমখটো চিলি নিমখ দি দে এতিয়া ইয়াত যাব কলহ শুকুৱাই লওঁ এইটো অলপ হেৰি জুই দি পিনি তাৰপিছত মাংসখিনি দিম ধোঁৱা ওলাইছে টাইম হৈছে মজা লাগিব বৰষুণটো দি দিছিলে খালি এৰিছে এতিয়া বৰষুণটো টেকেলি দেখা নাই ধোঁৱাটো কেনেকৈ ওলাইছে ধৰ আকৌ দেখিছে ধোঁৱাখিনি চাওক না কেনেকৈ মজা এইখিনি দিব লাগিব
আমি নহৰু আৰু কেঁচা জলকীয়াটো নানিলোঁ নহৰু আৰু কেঁচা জলকীয়া হাতি নহয় খাবলৈ আৰু টেষ্টি হ'ল দিন পাহৰি গ'লো আনিবলৈ এইটো জুই নমালে ৰান্ধনি মেন আমাৰ ইয়াক কেনেকুৱা লাগিছে দেখি পাইছ মাংসখিনি দেখিছোঁ মজা মজা ধুৱাইছে দিলে ঢাকন বাঁহৰ ঢাকন এতিয়া সিজক অলপ টাইম লাগিব মাংসখিনিৰ পৰা পাতি দিলোঁ আৰু ভাতটোৰ কাৰণে যোনখিনি চুঙা আনিছিলোঁ সেইকেইটা নগাই ধুব গৈছে আৰু ঢাকনখন ধুব গৈছে ঢাকন এখন বনাইছিলোঁ বাঁহেদি নগা আহি লওক সি চুঙা ধুবলৈ গৈছে আৰু ঢাকনখন সি চুঙা টঙা ধুই আনিলে তাৰপিছত এডাল ঢাকনি ঢাকনি নহয় এডাল হেতা বনাবলৈ আৰু এইপিনে ঢাকনি ভাতটো চুঙাত বনাম বৰষুণটো দিছিলে একদম মানে মনটো অলপ ভয় লাগিছিলে পূৰা বৰষুণটো কেনেকৈ দি দিছিলে ন এতিয়া বৰষুণটো এৰি গ'ল বাকী এতিয়া চব ঠিক ঠাক আৰু চাওঁ এতিয়া আগত কি হয় দুটা আছে এটা নহয় নিজৰ কাৰণে কাঁহী এখন বনাই দিলোঁ ইহঁতৰ কথা নাজানো সিহঁতি কিবা পঞ্চিনত খায় নে কিহত খায় চাউলটো বহাই আছে চুঙত কেনেকৈ কামিছে ইয়াৰ সেইটো মোৰ সেইটো নগাভাগক কি কয় কৰিব মাংসখিনি অলৰেডি হৈ গ'ল এতিয়া ভাজিব লাগে এতিয়া বনাব লাগে হেৰি চুঙাত চাউলখিনি তো এইটো এতিয়া ধুই আনোগৈ আৰু চুঙাত সেইটো পানী লাগে সেইটো পানী আনিমগৈ বাকী চাই লওক কি হয় ইয়াত আহিছোঁ নগা আৰু মই এতিয়া সেই পানী তালে মোৰ ভাগৰ কাঁহীখন ধুবলৈ কাৰণে আৰু চুঙাত পানী দিবৰ কাৰণে কেলেকি চাউল সিজাবৰ কাৰণে তো পানী লাগিবই থালিখন ভালকৈ ধুই ন মোৰ ভাগৰ এখনতো ধোৱা হৈ গ'ল এতিয়া ইয়াত পানী ভৰাই লওক তাৰপিছত যাওঁ আকৌ মাংসখিনি সিজি গ'ল একদম গোন্ধটো মজা আহিছে মাংসখিনি চুঙাত যোনখিনি ভাত বনাইছিলোঁ সেইখিনি ভাতটো বৰ্তমান নিসিজিলে এইখিনি তাৰপিছত সেইটো চুঙা টুঙা পূৰা পৰি আছে মাংসখিনি আহি গ'ল কেইবেগত মানে টেকেলিত যোনখিনি মাংস আছিলে সেইখিনি আহি গ'ল কেইবেগত এতিয়া টেকেলিত গ'ল আকৌ চাউল এইখিনি যি ভালকৈ সিজিলে অলপ যোনখিনি মোৰ থালিত পৰি আছে এতিয়া এইখিনি খাওঁ সেইখিনি সিজক সোনকালে তাৰপিছত নিদিয় নেকি চাওঁ কি হয় ৰখি মাংস হৈ গ'ল এতিয়া ভগাই এতিয়া ভাতখিনি তৈয়াৰত বনাইছিলোঁ ভাত চুঙাত বনাইছিলোঁ প্ৰথমে বাঁহৰ চুঙাত বনাইছিলোঁ হা ভাতটো তাৰপিছত কি হ'ল কি নিসিজিলে আধা জ্বলিলে আধা অকণমান সিজিলে লাষ্টত পাই ইয়াত বনালোঁ মাংস জলকীয়া পুৰি ল'লোঁ নিমখ ভাত আৰু চুঙাত দি টেকেলিত বনোৱা মাংস ভাত পিছে ভাতখিনি মানে মাংসখিনি বনাই পিনি ভাতখিনি বনালোঁ ন ভাতখিনি একদম টেষ্টি লাগিছে কিবা মাংসই লাগি আছে ন নগাই পূৰা থিয় হৈ খাই আছে আমি বহি লৈ পিনি আমি আহিছিলোঁ 11 চাৰে 11 মানত এতিয়া বজি গ'ল 3:30 হৈ গ'ল 3:30 ভাত বনি হৈছেগৈ মানে সিজি হৈছেগৈ এতিয়া খাই ভিডিঅ' কৰিবৰ কাৰণে ইমান শক্তি নাই কেলে ভোকটো বহুত লাগিছে সেইকাৰণে ফাৰ্ষ্ট খাই লওঁ তাৰপিছত লগ কৰিছোঁ খাই বৈ এতিয়া হৈ গ'ল পূৰা তাৰপিছত এতিয়া যাওঁ ইয়াৰ পৰা গধূলি হৈ গৈছে তাৰপিছত আৰু এতিয়া কৈছিলোঁ যে যাওঁতে ধাবা এখন সোমাম বুলি এতিয়া তাত যাওঁ তাত একো নাখাওঁ ইয়াত পূৰা খাই মেলি হৈ গ'ল ন পাই গ'লো এতিয়া ৰিজৰ্টত ইয়াত মানে ছাগলী হাঁহ কুকুৰা গাহৰি চব পুহিছে মানে এইটো চাইডে এইটো সিটা ছাগলী গঁৰাল তাৰপিছত সেইপিনে আছে কুকুৰা গঁৰাল এইটো নহয় সেইপিনে অলপ আৰু গাহৰিও আছে আৰু পুখুৰীত মাছো মেলিছে চাগে লোকেশ্যনটো কথা আদিত্য কৈ দিব অভয়পুৰতে আছে এখন অভয়পুৰ একদম পাহাৰ কাষত যদি আহিব মন আছে একদম কমেণ্ট কৰক অভয়পুৰ সেই লোহাৰ দলঙৰ পিনে যোনটো সোমাই আহে নে ৰাস্তাটো ব্লক এটা আছে সেইপিনে সোমাই আহিলে মানে চিধা আহিলে ডাইৰেক্ট ৰিজৰ্টখন ওলাবহি তো ভিডিঅ'টো কৰোঁ ইয়াতে শেষ যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি কিবা নতুন চেনেল ছাবস্ক্ৰাইব কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি পিনি সেই বেল আইকনটো দবাই দিবা আকৌ তেন্তে আজিলৈ বাই বাই আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম বাই বাই আদিত্য বাই বাই নগা